Good morning, friends. Morning. Etia ami aji jor to boite jaba laiso ami Sipsakot jao. Etia ami haju hoisu. Ei phale juta bindi ase Upankor. Eto amar room to aji thakar room to rati thakar room to ito. Ei phale amar bathroom latrine bathroom ase under hoise olop. Etia ami puai 6টা বাজার এতিয়া ওলাইছো. এতিয়া আমি যাম জরাতর পর যাম শিবসাগর ইমান ঠিক নহয় একদম ঠিক নহয় একদম ভাল এক রাতি 1200 টাকা লছে আমি পয়সা ভরি বলে ইয়াত থাকিছি ইলা পিট মারি কেনেকৈ আইছে ইস আমার তো এজন তো শিখন নাখাই আর গতিকে এইটো রুম তো বেয়া নহয় রুম তো ঠিকই কিন্তু মানে একটু বেয়া রুম একদম লেতার রুম মোর রাতি আমি গোটা এটা ওলাও বেগটো লোৱা তোমালোকে মতটো মই লৈ লওঁ ধুনীয়াকৈ যাওঁ এতিয়া চেণ্ডেল মই আনিছিলোঁ একযোৰ এতিয়া গাড়ীত ল'ম আমি এইটো বেগ মোৰ বেগ বিকল বল এতিয়া আমি যাওঁ ৰ'বা 1 মিনিট হা ইয়াতে বেগটো থৈ দিলোঁ কি হ'ল বেগ গামত থৈ দিলো এতিয়া যাম আমি শিৱদৌল আহি পালো এইটো শিৱদৌল এয়া চাকি ললো আমি এতিয়া যাম সেৱা ল'বৰ কাৰণে যাম এতিয়া অম্বিকা কুঁৱৰীৰ নিৰ্দেশ ক্ৰমেই 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰ সৈতে এই শিৱদৌল দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰা হৈছিল অসমৰ দৌলসমূহৰ ভিতৰত শিৱদৌলটোৱে আটাইতকৈ ওখ দৌল এই দৌলটোৰ উষ্ণতা প্ৰায় 180 ফুট দৌলৰ নিচেই আগফালে থকা এই পুখুৰীটোৱে হ'ল বৰপুখুৰী এইটো ৰুদ্ৰসিংহৰ দিনত খন্দ আহিছিলে এই পুখুৰীটো আমি এই ৰংঘৰ পালো ইয়াত টিকট কাটিব লাগে 4 জনৰ কাৰণে 4টা টিকট চাই লওক খুৰা কিবা আছে নেকি চাই আমি ফুৰি দিছো ফালি দিছে গৈ থাকক ৰংঘৰত টিকট কাটিব লাগে কি হ'ব আৰু কি ফালি দিছে আৰু ৰাম ভগৱান ৰংঘৰ চাব আহিলেও 25 টকা ভৰিব লাগে এজনে দূৰৰ পৰা দেখা পায় কিন্তু তথাপি আৰু ভাল লগাৰ কাৰণে এবাৰ ওপৰত উঠো ভাইহঁত কেনেকুৱা লাগিছে এই এনজয় ভাই কি মনটো মৰা কিয়া দীপংকৰ কেনেকুৱা এতিয়া গৈ আছো দেখুৱাই আছো ৰংঘৰ যি আৰু মোবাইলত দেখা পাই আছিলো আজি নিজে দেখা পালো আজি ফাৰ্ষ্ট টাইম আমি দেখা পালো ৰংঘৰ কিন্তু আমি অসমতে থাকো অসমৰ বস্তুৱে আমি এয়া ৰংঘৰৰ ওপৰত ইয়াত ৰুম বুলি ক'বৰ কোনো একো নাই ইয়াত ডাইৰেক্ট মানে চোৱা আৰু এই দৰ্জাবিলাক এনেকৈ আছে তলত আছিলে তলৰ খাটলাটো এইটো ওপৰৰ খাটলাটো ইয়াতে ধুনীয়া পৰিৱেশ দেখি ইয়াৰ পৰা ইয়াতে কাম কৰি আছে আজি ওপৰত কালাৰ কৰি আছে স্বৰ্গদেউ প্ৰমত্ত সিংহ ৰাজত্ব কালত 1746 চনতে ৰংঘৰটো নিৰ্মাণ কৰা হৈছে ফাইনেলি আমি তলাতল ঘৰ আহি পালোঁ আহোম ৰজা স্বৰ্গদেউ ৰাজস্ব সিংহ ৰাজত্ব কালত 1751 চনত এই তলাতল ঘৰটো সজাইছিল একদম কয় বৰটোক
এইবিলাক দেখুৱাই আছোঁ ইয়াতে। এইটো বৰটো ইয়াতে আছে। ফাইনেলি তলাতল ঘৰত এয়া উঠিলোঁ আমি। বাহ, এয়া তলাতল ঘৰত আহিলোঁ। বিপল তোৰ দিল খুশ। শুভঙ্কৰ মজা। সকলোতে পইচা, ইয়াতো পইচা 25 টকাকৈ পইচা ভৰিব লাগে ইয়াতে। এতিয়াতো বল খেলাব পাৰি দেখো ইয়াতে। মজা। আহোম ৰজাৰ পুৰণি সেই কাৰেং ঘৰটো 1540 চনত স্বৰ্গদেউ শুক্লমুঙে এই ঘৰটো নিৰ্মাণ আৰম্ভ কৰিছে। জয়দৌলটো এতিয়া গেটালা মাৰিছে। জয়দৌল যাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ 1703 চনত। আৰু এইফালেতো জয়সাগৰ। এতিয়া দেৰি হোৱাৰ বাবে এতিয়া জয়দৌলটো এতিয়া বন্ধ হৈছে, যোৱাত তালা মৰা আছে। দেৰি হৈ গ'ল। জয়সাগৰটো অলপ দেখা পালোঁ দূৰৰ পৰা, কিন্তু আপোনালোকক দেখিলোঁ। এতিয়া আমি যাওঁ নামডাঙৰ শিলৰ আকো চাব। এইখন নামডাঙৰ শিলৰ আকোখনে এইখনে। এই সাঁকোখন 1703 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত বনোৱা হৈছিল।